নমস্কাৰ, মই শান্তনু। শুই উঠি আহিলোঁ মোনহঁতৰ ঘৰলৈ। আহিয়ে দেখিলোঁ লণ্ডন কাকা আৰু টিকটাই কুকুৰা মাংস কাটি আছে। আজি পুলিচৰ বাৰ্থডে, মানে মই তাক পুলিচ বুলিয়ে মাতোঁ। ভিতৰত আহি দেখিলোঁ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে। সুখত কান্দিছে নে দুখত কান্দিছিলে আপোনালোকে কমেণ্ট কৰি জনাব দেই ৰাইজ। আপোনালোকে ভুল ভাবিছে, পিঁয়াজ কাটিহে কান্দিছে। মাংস বনোৱা দাদাহঁত লাগি গ'ল। তেলত লং ইলাচি ডালচেনি তেজপাত দিয়াৰ পাছতে পিঁয়াজখিনি দি ল'লে। অলপ পাছতে পিচি থোৱা আদা নহৰুখিনি দি ল'লে। মছলাসমূহ দিয়াৰ পাছতে কাটি থোৱা মাংসখিনি দি জানিচাই বনোৱাত লাগি গ'ল। মাংসখিনি হয় মানে ময়ো গা ধুবলৈ ঘৰলৈ আহিলোঁ। আহিয়ে দেখিলোঁ আমাৰ দিগন্ত আৰু অনন্ত শুই আছে। কালি ৰাতি সিহঁতে কাজিয়া লাগিছিল ৰাইজ, সেইবাবে ইটোৱে সিটোৰ মুখলৈ নাচায়। গা ধুই আহি দেখিলোঁ মাংস শাকখিনি হ'লেই, দাদাই কাঢ়ি ধনিয়া দি আছে। ছাইডতে নিৰামিষ ভাজিও বনাই আছে। এইপিনে বাবুদাও লাগি গ'ল সাজ বকাত। এইটো পিছে ৰান্ধনি স্পেচিয়েল কোটা। শাকবোৰ হোৱাৰ লগে লগে আমি লাগি গ'লোঁ পুৰি বেলাত। আমি যোগাৰো মানুহ ৰাইজ, সেইবাবে পুৰি বেলাটো যোগাৰ কৰাত লাগি গ'লোঁ। জানিচাই আকৌ লাগি গ'ল পুৰি পোৰাত। কেক কটা সময়ত ভিতৰলৈ মাতিলে। কেক কাটিবলৈ নহয় দেই ৰাইজ, ফটো মাৰিবলৈহে। পোৱালীকেইটা কেক খাব দিয়াৰ পাছতে মই আহি মাংস বাতি বনোৱাত লাগি গ'লোঁ। কাম শেষ কৰি আমিও খোৱাত বহিলোঁ। আমাৰ বাতিত পিছে অলপ মাংস বেছি আছিল। নিজে বাতি সজাই সেইকণ এডভান্টেজ নল'মনে ৰাইজ। মই পিছে ভতুৱা মানুহ। লুচি দুখন খাই ওচৰতে থকা ঠাণ্ডা ভাতকেইটা লৈ খালোঁ। খাই মেলি কেমেৰা বেগটো লৈ ঘৰলৈ আহিলোঁ। বাৰু আজিলৈ ইমানে, বাই।